নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ যিকোনো ৰাজনৈতিক দলৰ যি মণ্ডলৰ সমিতি থাকে, যি ব্লকৰ সমিতি থাকে, সেই ব্লক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, সক্ৰিয় সদস্যসকলে নিজৰ ব্লক এলেকাত বা মণ্ডল এলেকাত কেনেকৈ ৰাজনৈতিক সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে কেনেকৈ কাম কৰিব লাগে বা সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ যাওঁতে যিবোৰ জানিবলগীয়া কথা থাকে, আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। মই ধৰি ললোঁ আপুনি যিকোনো ৰাজনৈতিক দলৰ এগৰাকী মণ্ডলৰ সভাপতি বা ব্লকৰ সভাপতি বা সাধাৰণ সম্পাদক বা সদস্য। এতিয়া আপুনি আপোনাৰ মণ্ডল এলেকাত কেনেকৈ ৰাজনৈতিক যিবোৰ কথা বতৰা, যিবোৰ সাংগঠনিক কাম কৰিব লাগে আপুনি কেনেকৈ আগবঢ়াব বা আপুনি যিবোৰ কথা জানিবলগীয়া কথা আছে, এই কথাবোৰ আপুনি কি জনাটো দৰকাৰ, এই কথাখিনি মই আপোনাৰ লগত মত বিনিময় কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মই কৈ লওঁ, মই কথাখিনি সহজ আৰু সৰল ভাষাত সদায় ক'বৰ কাৰণে চেষ্টা কৰোঁ, কাৰণ আপোনালোকে যাতে বুজি পোৱাত ক'ৰবাত সহায় হয়। মই ধৰি ল'লোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনাক ৰাজনৈতিক দলে মণ্ডলৰ দায়িত্ব অৰ্পণ কৰিছে। আপুনি সভাপতিৰ দায়িত্ব পাব পাৰে বা সাধাৰণ সম্পাদকো হ'ব পাৰে, সদস্যও হ'ব পাৰে। এতিয়া যেতিয়া আপুনি ব্লক মানে এলেকাত আপুনি যাব বা দলীয় যিবোৰ কাৰ্যকৰ্তা থাকে তেখেতসকলক যেতিয়া আপুনি কথা বতৰা পাতিব, আপোনাৰ নলেজৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি আপোনাৰ কথা বতৰা, আপোনাৰ শব্দ, আপোনাৰ ৰাজনৈতিক জ্ঞান কিমান আছে। আপুনি যেতিয়া দলীয় কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা আৰম্ভ কৰিব, তেখেতসকলে আপোনাৰ কথা বতৰা শুনি তেখেতসকলে অনুভৱ কৰিব পাৰিব যে এইগৰাকী ব্যক্তিৰ ৰাজনৈতিক জ্ঞান কিমান আছে। এতিয়া কথাটো হ'ল, আপুনি যেতিয়া এটা মণ্ডলৰ দায়িত্ব প্ৰথমবাৰৰ কাৰণে গ্ৰহণ কৰিব, আপুনি কেনেকৈ সভা চলাব লাগে বা সাধাৰণ সম্পাদকগৰাকীয়ে কেনেকৈ সভা আৰম্ভণি কৰিব লাগে, এই গোটেইখিনি ভিডিঅ' মোৰ বনোৱা আছে মোৰ চেনেলত। যদি আপুনি চাৰ্চ কৰে তেতিয়া আপুনি গোটেইখিনি পাব। কিন্তু মই ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি ব্লকৰ দায়িত্ব এটা পাব, তেতিয়া প্ৰথম জানিব লাগিব যে আপোনাৰ ব্লকৰ যি এৰিয়া আছে, সেই এৰিয়াটো কিমান ডাঙৰ। আপুনি ব্লকৰ প্ৰতিটো চুকত যাব লাগিব। আপুনি যি এটা ব্লকত অতি কমেও 7টা পঞ্চায়ত বা 10টা পঞ্চায়ত বা 11টা 12টা 15টা অতি পঞ্চায়ত থাকে আৰু বহুত ডাঙৰ থাকে। তাতে 200 বুথ সমিতি বা 150 বুথ সমিতি, এনেকুৱাও আমাৰ অসমত এনেকুৱা মানে ব্লক এৰিয়া আছে য'ত 300-400 অব্দি বুথ মানে সমিতি থাকে বা বুথ থাকে। আৰু সেই গোটেইটোত কাম কৰিব লাগে ব্লক সভাপতিজনে। প্ৰতিটো বুথৰ কাৰ্যকৰ্তাৰ লগত যোগসূত্ৰ থাকিব লাগিব। প্ৰথম যে আপোনাৰ ব্লক এৰিয়াত কিমান বুথ আছে, আপুনি এই কথাটো অতিকৈ জনাটো প্ৰয়োজন। তাৰপিছত আপোনাৰ ব্লকৰ এৰিয়াত কি কমিউনিটিৰ মানুহ আছে, ফৰ এক্সাম্পল অসমীয়া সম্প্ৰদায়ৰ মানুহ কিমান আছে বা মুছলমান সম্প্ৰদায়ৰ মানুহ কিমান আছে, বেংগলী সম্প্ৰদায়ৰ মানুহ কিমান আছে, নেপালী সম্প্ৰদায়ৰ মানুহ কিমান আছে, চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ মানুহ কিমান আছে, এই গোটেই তথ্যবোৰ আপুনি জানিব লাগিব। আপুনি ধৰক আপুনি যি ব্লকৰ যি অন্তৰ্গত যিমান পঞ্চায়ত আছে, সেই পঞ্চায়তৰ গোটেই ডাটাবোৰ আপোনাৰ তাত থাকিব লাগিব। বা আপোনাক যদি হঠাৎ সোধা হয় যে বিগত বিধানসভা নিৰ্বাচনত আমাৰ কংগ্ৰেছ কমিটি বা বিজেপিয়ে বা AIUDF, AGP, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, তেখেতসকলে কিমান ভোট পাইছে, আপোনাৰ তাত এই গোটেই তথ্যবোৰ জানিব লাগিব। প্ৰথম আপুনি সেই ব্লকৰ বিষয়ে গোটেই কথাবোৰ আপোনাৰ নলেজত থাকিব লাগিব। আৰু যেতিয়া আপোনাৰ নলেজত থাকিব, তেতিয়াহে আপুনি যেতিয়া কথা বতৰা কৰবাত আপুনি বহিব, ফৰ এক্সাম্পল মিডিয়াই আপোনাক কিবা সুধিলে বা জ্যেষ্ঠ ৰাজনৈতিকবিদসকলে আপোনাক দুটা যেতিয়া প্ৰশ্ন কৰিব, বা আপোনাৰ আপুনি যিহেতু ব্লকৰ দায়িত্বত আছে, আপোনাৰ জিলাৰ বিষয়ববী আহিব পাৰে, ৰাজ্যিকৰ বিষয়ববী আহিব পাৰে, চেণ্ট্ৰেলৰ বিষয়ববী আহিব পাৰে, আহি পেলাই আপোনাক সুধিব পাৰে যে আপোনাৰ ব্লকত অন্তৰ্গত কিমান ভোটাৰ আছে বা কোন কমিউনিটিৰ কিমান ভোট আছে বা বিগত সময়ছোৱাত আমি কিমান ভোট পাইছিলোঁ ইয়াতে। আপুনি যিকোনো ৰাজনৈতিক দলৰ আপোনাৰ তথ্যখিনিত থকাটো আপোনাৰ দৰকাৰ। আৰু যদি এই বেছিক নলেজখিনি যদি আপোনাৰ জ্ঞানত থাকে, তেতিয়াহ'লে তেখেতসকলে অনুভৱ কৰিব বা ৰাইজেও আপোনাৰ কথা বতৰা শুনি পেলাই অনুভৱ কৰিব, বা আপুনি যিটো বুথত গৈ পেলাই কৰ্ম আপুনি সম্পাদনা কৰিব বা যিটো বুথত যাব বা যি গাঁৱত যাব, আপুনি যি সাংগঠনিক ভেটি যেতিয়া শক্তিশালী কৰিবৰ কাৰণে ৰাইজৰ লগত মত বিনিময় কৰিব বা সৰু মিটিংবোৰত যেতিয়া আপুনি বহিব বা তেখেতসকলৰ লগত কথা বতৰা পাতিব, তেতিয়া তেখেতসকলে ভাবিব এই মানুহজনৰ যথেষ্টখিনি নলেজ আছে বা তেখেতে ৰাজনৈতিক দিশত অধ্যয়ন কৰিছে বা তেখেতৰ এইখিনি জ্ঞান আছে আৰু তেখেতে ব্লক চলাব পাৰিব। এনেকুৱা কথাবোৰ আলোচনা হয়। সেইকাৰণে আপোনাৰ যি প্ৰাথমিক যিখিনি নলেজ, এই নলেজখিনি আপোনাৰ প্ৰয়োজন আছে। আপুনি অধ্যয়ন কৰিব লাগিব। আৰু যেতিয়া আপুনি দায়িত্ব পোৱাৰ
যোৱাৰ পিছত আপুনি যেতিয়া সময় পায় সৰু সৰু কিতাপবোৰ অধ্যয়ন কৰিব আৰু যেতিয়া আপুনি সময় পায় যদি আপুনি কিতাপ অধ্যয়ন কৰিব সময় নাপায় বা কিতাপ এনেকুৱা নাথাকে তেতিয়াহ'লে পাৰ ডে যি নিউজ পেপাৰ ওলায় সেই নিউজ পেপাৰ যদি আপুনি আধা ঘণ্টা অধ্যয়ন কৰে আপুনি দেশ বিদেশৰ কথা ৰাজনৈতিক কথাবোৰ আপুনি জানিব পাৰিব আপুনি স্মাৰ্ট হ'ব লাগিব তেতিয়াহে তেখেতসকলে আপুনি য'ত যাব আপুনি যেতিয়া ভাষণ দিয়াৰ পিছত সেই কাৰ্যকৰ্তাসকলে তেখেতসকলে অনুভৱ কৰিব যে আমাৰ যিগৰাকী ব্লকৰ সভাপতি আছে বা সাধাৰণ সম্পাদক আছে বা ব্লকৰ যিসকল সক্ৰিয় সদস্য থাকে আৰু এটা কথা মই এইখিনিতে কৈ লওঁ যিসকল সভাপতি বা সাধাৰণ সম্পাদক থাকে তেখেতসকলে সভা সমিতিত প্ৰায়েই কথা পাতিবলগীয়া হয় কিন্তু যিসকল কাৰ্যনিৰ্বাহক সদস্য থাকে সেই সমিতিৰ সেই সদস্যসকলে কেতিয়াও অনুভৱ কৰিব নালাগে যে আমাৰ একো দায়িত্ব নাথাকে যেতিয়া আমি বহু এনেকুৱা পঞ্চায়তত বা বুথত প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হয় সেই কাৰ্যকৰ্তা যিসকল সদস্য থাকে পৰ্যবেক্ষণ কৰিবৰ কাৰণে সে এক্সাম্পল 50জনীয়া বা 51জনীয়া এটা ব্লক সমিতি তাৰে ভিতৰত 2-3জন অফিচ বিয়াৰাৰ বা 10জনৰ ভিতৰত অফিচ বিয়াৰৰ ভিতৰত পৰে বাকীখিনি কাৰ্য ইনভাইটিভ মেম্বাৰ থাকে এক্সিকিউটিভ মেম্বাৰ থাকে তেখেতসকলক বুথ পৰ্যবেক্ষণ কৰিবৰ কাৰণে ইনচাৰ্জৰ দায়িত্ব দিয়া হয় আৰু আপোনালোকেও যেতিয়া যিকোনো বুথত যেতিয়া যাব বা গাঁৱত যাব সেই গাঁৱৰ যি সাংগঠনিক ভেটি আৰু তাতে কথা বতৰা পাতিব লাগিব আপোনাৰো অধ্যয়নৰ প্ৰয়োজন আছে আৰু আপুনিও জানিব লাগিব যে এটা বুথত সোমোৱাৰ লগে লগে এই বুথত কোন কমিউনিটিৰ কি বেছি মানুহ আছে বা আমি যোৱা বিগত নিৰ্বাচনত বিধানসভা বা লোকসভা নিৰ্বাচনত আমি কিমান ভোট পাইছিলোঁ বা পঞ্চায়ত নিৰ্বাচনত আমি কিমান ভোট পাইছিলোঁ কোন দলে কিমান পাইছে এই গোটেই তথ্যবোৰ আপুনি জনাটো দৰকাৰ কাৰণ আপুনি যেতিয়া বুথৰ পৰা যেতিয়া আপুনি আহিব মিটিং শেষ কৰি পেলাই আপুনি ব্লকৰ সভাপতি বা সাধাৰণ সম্পাদক আপুনি ৰিপৰ্ট দিব লাগিব বা সেই বুথৰ গোটেই তথ্যবোৰ আপুনি দাখিল কৰিব লাগিব তেতিয়া আপুনি এই কথাবোৰ আপুনি জনাটো অতিকৈ প্ৰয়োজন যিটো বেছিক নলেজ এই কথাবোৰ জানিব লাগিব আৰু পৰৱৰ্তী সময়ত আৰু ভিডিঅ'ত কেনেকৈ আপুনি প্ৰকাশ কৰিব লাগে এই কথাবোৰৰ ওপৰত আলোচনা কৰিম মই ভাবো যদি আপুনি প্ৰেক্টিছ কৰে আৰু আপুনি কেতিয়াও এনেকুৱা নাভাবিব মই নোৱাৰিম নেকি কাৰণ কনফিডেন্স থাকিব লাগিব যাৰ কনফিডেন্স লেভেলটো ভাল বা আত্মবিশ্বাস যাৰ প্ৰচুৰ থাকে নিজৰ ওপৰত তেখেতসকলে ৰাজনৈতিক সামাজিক দিশত আগুৱাই যাব পাৰে আপুনি কেতিয়াও ভয় কৰিব নালাগে আপোনাক যেতিয়া দায়িত্ব দলে অৰ্পণ কৰিছে ডেফিনেটলি আপুনি ৰাজনৈতিক দিশত কাম কৰা এগৰাকী ব্যক্তি আপোনাৰ সামাজিক দিশত কাম কৰা এগৰাকী ব্যক্তি আৰু আপোনাৰ এইখিনি নলেজ আছে মই ভাবো কেতিয়াও নিজকে পিছুৱাই নাৰাখিব যিকোনো কামত সাংগঠনিক কামত আপুনি যাতে আগুৱাই যায় আৰু ৰাইজৰ সৈতে সুন্দৰকৈ মত বিনিময় কৰিব পাৰে আপোনাৰ ভাষা আৰু শব্দবোৰ ভাল হ'ব লাগিব তাৰ কাৰণে আপুনি অধ্যয়নৰ প্ৰয়োজন আছে আৰু অধ্যয়ন কৰিব লাগিব আশা কৰোঁ আপুনি যদি এনেকৈ এই কথাবোৰ যি বেছিক যিখিনি নলেজ আছে এই নলেজখিনি যদি আপোনাৰ জনা থাকে তেতিয়াহ'লে আপোনাৰ শীৰ্ষ নেতৃবৃন্দই আপোনাক ভাল পাব আৰু ৰাইজৰ মাজত যেতিয়া আপুনি সোমাই যাব আপোনাৰ দলৰো উপকাৰ হ'ব আৰু আপোনাৰ দলৰ যি সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটি যথেষ্ট পৰিমাণে শক্তিশালী হ'ব ধন্যবাদ